সকলোকে নমস্কাৰ জনাইছো আৰু মেঘালয়ৰ দ্বিতীয়টো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এতিয়া আমি গৈ আছো আমকৈৰ খুব এটা সুন্দৰ পৰিৱেশৰ মাজলৈ ডাউকিত বহু সময় আমি পাৰ কৰিলো তাৰ পৰা ডাউকিৰ পৰা আমি এতিয়া গৈ আছো আমকৈলৈ আৰু আমকৈ গোটেই সুন্দৰ পৰিৱেশ মই আপোনালোকৰ মাজত দেখাব চেষ্টা কৰিম তো গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষৰলৈকে চাই থাকক মেঘালয় মেঘৰ আলয় তথা মেঘৰ ঘৰ ইয়াত বাস কৰে আমাৰ এই বাই ভনী খাচী গাৰো জয়ন্তী আদি কৰি বিভিন্ন জনগোষ্ঠীৰ লোকসকলে এওঁলোকৰ নিজৰ কলা সংস্কৃতি ভাষা সাজপাৰ আদিবোৰে শিপাই আছে এই পাহাৰীয়া ধৰণীখনত সঁচাই অপূৰ্ব এই ৰাজ্য এনেকুৱা লাগিছে ইয়াৰ পাহাৰৰ শিখৰত উঠি যেন মেঘবোৰ চুই চাম মেঘালয় য'ত মেঘে ঘৰ সাজি বৃষ্টি হৈ ধৰাৰ বুকুলৈ নামি আহি পবিত্ৰ কৰে এই ভূমি এই পাহাৰীয়া লোকসকলৰ গাঁৱলীয়া জীৱনশৈলীয়ে আমাক শিকায় এক সহজ সৰল নিভাজ খাটি খোৱা জীৱন গাথা মেঘালয় সঁচাই প্ৰকৃতিৰ অৱদান চালে চকুৰোৱা প্ৰকৃতিয়ে নিজৰ সৌন্দৰ্যৰ পোহৰ মেলিছে এই মেঘালয়তে চাৰিওফালে সেউজীয়া সেউজীয়া মৃদু বতাহ দূৰৈৰ পাহাৰৰ পৰা ভাহি অহা শিলে শিলে ঠেকা খাই সৃষ্টি হোৱা পানীৰ শব্দ এক ভাবিব নোৱাৰা সৌন্দৰ্যতা
এন্ট্ৰি ইজ ৰেষ্ট্ৰিক্টেড ফৰ হেভি ভেহিকলছ সেইবাবে আমি গাড়ী ওপৰতে পাৰ্কিং কৰিলোঁ আৰু গাড়ী ওপৰত পাৰ্কিং কৰি আমি তললৈ বুলি নামি গ'লোঁ তেতিয়াহ'লে বলকচোন আমি আগবাঢ়ি যাওঁ আৰু এইখনে হৈছে আমকৈ আপোনালোকে এইফালে চাওক তলত আমকৈ এখন ডাঙৰ এখন গাঁও আছে এইফালে এটা এনেকৈ ৰাস্তা গৈছেগৈ আৰু ৰাস্তাটো খুব তললৈ এনেকৈ গৈছে যিহেতু আমি গাড়ী ওপৰত থৈ আহিলোঁ আৰু তললৈ এইটো ৰাস্তা এনেকৈ কৰি গৈ আপোনাৰ একদম সেই তলৰ গাঁওখনলৈ গুচি গৈছেগৈ কিন্তু বহুত দীঘলীয়া হয় ৰাস্তাটো গতিকে তললৈ আমি নাযাওঁ ইয়াৰ পৰাই চাইছোঁ কিমান সুন্দৰ পৰিৱেশ চাওক একদম বহুত দূৰ দূৰণিলৈ অকল গছ গছনি পাহাৰ পৰ্বত চাওক আপোনালোকে এইখন গাঁও হয় আমকৈ গাঁও আৰু এই ৰাস্তাটোৱেদি এনেদৰে তললৈ নামি গৈছে আৰু এটা ৰাস্তা আছে ভাল ৰাস্তাত গাঁওখনলৈ আহিব পৰা গাড়ী একেবাৰে তললৈকে যাব পৰা কিন্তু আমি বেলেগ এটা ৰাস্তাৰে আহিলোঁ গতিকে আমি একেবাৰে তললৈ যাব নোৱাৰিলোঁ ওপৰৰ পৰাই আমি অলপ সৌন্দৰ্য উপভোগ কৰিলোঁ যিমানখিনি আমি চালোঁ আপোনালোককো দেখালোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু এই অঞ্চলটো আপোনালোকে চাওক ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে গোটেই জেগাবিলাক এইটো একদম মানিবলগীয়া ক'তো আপোনালোকে মৰ্টনৰ এটা বাকলিও নাপায় ইমান ধুনীয়াকৈ চাফা কৰি ৰাখিছে গোটেই গাঁওখন আৰু মেঘালয়ত আমি যিমান ফুৰিলোঁ প্ৰত্যেকটো জেগাতে এইটো দেখিছোঁ যে আমি খুব চাফা কৰি প্ৰত্যেকটো জেগাই ৰাখিছে তেখেতলোকে এনেকৈ আমি আমকৈ আহি পালোঁ আহি পাই বিশেষকৈ সম্পূৰ্ণ ঠাইটুকুৰা দেখা নাপালোঁ যিহেতু নেকি খুব তললৈ ৰাস্তাটো নামি গৈছে আৰু আমি ইমান দূৰ জাৰ্ণি কৰি আহিছোঁ তো তললৈ যাবলৈ অলপ দিগদাৰ হ'ল ওপৰতে আমি গাড়ী ৰখাই যাব লগা হ'ল যিহেতু গাড়ী একেবাৰে তললৈকে নাযায় গতিকে ওপৰৰ পৰাই আমি অকণমান চালোঁ তথাপিতো খুব ভাল লাগিলে ন প্ৰাঞ্জল বহুত ভাল লাগিলে মনত কি কোৱা খুব ভাল লাগিলে আৰু ৰাস্তাৰ যিটো ভিউ পাইছোঁ আমি নহয় জানো চবতকৈ ভাল লাগিছে যে ওচৰে পাছৰে এৰিয়াখিনি বহুত নিট এণ্ড ক্লিন হয় হয় খুব এটা চাফা অঞ্চল ইমান চাফা কৰি ৰাখিছে মানে ইয়াৰ মানুহবিলাকে এইটো খুব এটা মানে মানিবলগীয়া কথা মানে এইটো আৰু গতিকে মানে আপোনালোক আহিব এইবিলাক চাই যাব জেগা খুব এটা সুন্দৰ পৰিৱেশ ইয়াত অকল আহিলে আপোনালোকে গছ গছনি পাহাৰ পৰ্বত এইবিলাকেই দেখিব মুক্ত বতাহ যিটো নেকি আমি মহানগৰীত নাপাওঁ কিন্তু ইয়াত আহি পিনি আপোনালোকে মুক্ত বতাহ ল'ব পাৰিব সেই গতিকে আপোনালোকে আজৰি সময় পালে এনেকুৱাবিলাক অঞ্চললৈ আহিব আপোনালোকৰ একদম খুব এটা ভাল লাগি যাব আৰু এতিয়া বৰষুণ দিছে তো গতিকে আৰু আমাৰ ভাল লাগিছে বেছি কাৰণ মেঘালয়ত আহি যদি বৰষুণৰ মজাটো ল'বলৈ নাপাওঁ তেতিয়াহ'লে মেঘালয়ত অহাৰ সাৰ্থকে নহ'ব গতিকে খুব ভাল লাগিছে বৰষুণ দিছে ঠাণ্ডা কৰিছে বতৰটো বহুত আৰু ইয়াত ৰ'দ দি আছিল অলপ আগতে কিন্তু ৰ'দ দিছিলে যদিও বতাহটো খুব ঠাণ্ডা মাৰি আছে গতিকে ভালেই লাগিলে আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাইছে ইয়াৰ পৰা আমি নেক্সট আৰু কোনটো জেগাত যাম মই দ্বিতীয়টো ভিডিঅ'ত আপোনালোকক ক'ম আৰু এই ভিডিঅ'টো মই আজি ইমানতে সামৰি মাৰিছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজত বহু সময় অতিবাহিত কৰাৰ পিছত আমি ইয়াৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া আমি গৈ আছোঁ খুব এডোখৰ সুন্দৰ ঠাইলৈ যিডোখৰ ঠাইত আজি আমি ৰাতি কেম্পিং কৰিম আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই তাৰ বিশেষ ডিটেইলছ মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আশা কৰোঁ চাই ভাল পাব